নমস্কাৰ ৰাইজ আজি এয়া আয়োজন আপোনালোকৰ বাবে কৰিছোঁ খাব আৰু টকালি পাৰি ধেমালি কৰিছোঁ দেই ৰাইজ বেয়া নাপাব এয়া আচলতে মই গৰুৰ দানা বনাই আছোঁ এইফালে ৰাতিপুৱাৰ ভাত খাজ আজি মই খাবলৈ লৈছোঁ এইফালে অকণমান মগু দাইল আলু লাই শাকৰ বইল লেচিটা টেঙা লৈ লৈছোঁ নিমখ অকণমান এইফালে খাই লৈছোঁ মজাকৈ আৰু খোৱা ভিডিঅ'বোৰতো দি থাকে বেলেগে ফেচবুক ইউটিউবত পাই থাকোঁ ইমান ভাল লাগে চাই সেই দেখি আজি ময়ো অকণমান ভিডিঅ' বনাইছিলোঁ ভালে একদম টেঙা এটুকা একদম চুবাই দেখাওঁ পিছে মোৰ খোৱাৰ ষ্টাইলটো হৈছে নে ক'ব ৰাইজ এইফালে আমাৰ ভাগিন ছোৱালী তাই কথাবোৰ শুনকচোন ইমান মৰম লগা তোমাৰ নামটো কোৱা নমস্কাৰ মোৰ নাম শ্ৰীমতীয়া জনাবা শাক পাচলিৰ নাম কেইটামান কৈ দিয়া আলু বিহালী আলু পিয়াজ বেঙেনা মটৰ গাজৰ মূলা তাৰপিছত তৰমুজ তুমি কি খাই ভাল পোৱা মই তৰমুজ খাই ভাল পাওঁ আৰু মম' মাংস খাওঁ কি মাংস ভাল পোৱা গাহৰি ম'ম গাহৰি ম'ম দেখিছে ৰাইজ গাহৰি ম'ম মানে একেবাৰে মেইন এইফালে আকৌ মই বজাৰৰ মোনা সামৰিছোঁ আজি ব্ৰইলাৰৰ মাংস আনিছে এইবোৰ ধনিয়া চনিয়া দি ৰান্ধি খাব আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ দেই বাই বাই